Hey guys, কি খবৰ ভালনে সকলোৰে আশা কৰিছো সকলো ভালে আছে আৰু মোৰো ভালে আজি হল মাৰ্চৰ 5 তাৰিখ আজি মোৰ ছোৱালী ময়ূৰী জন্মদিন হেকানে বনালো ভিডিঅটো আজি তাই 6 বছৰ সম্পূৰ্ণ হ'ব আপোনালোকে সকলোৱে তাইক আশীৰ্বাদ কৰিব ঘৰত বিশেষকৈ তেনেকৈ একোৱে নকৰো প্ৰত্যেক বছৰে কৰি থকা হয় কিন্তু এবাৰ একোৱে নকৰো যি কৰি স্কুলতে কৰি দিম তাই গ'ল স্কুললৈ ময়ো যাম অকণমান পাছত স্কুললৈ যদি স্কুলত কিবা দেখাব পাৰো অকণমান দেখাম আচলতে ভিডিঅটো আৰম্ভ কৰো যদি ভিডিঅটো ভাল লাগে লাইক কমেন্ট শেয়াৰ কি কৰিব মই নকওঁ আজি আপোনালোকে মাত্ৰ তাইক সকলোৱে আজি আশীৰ্বাদ কৰিব আচলতে ভিডিঅটো আৰম্ভ কৰো যদি পাৰো দেখাম স্কুললৈ যোৱা সময়ত অকণ ভিডিঅ' কৰি থৈছিলোঁ মনে মনে কৰিছোঁ দেই নহ'লে ভিডিঅ' কৰি থকা গালি দিব সেইকাৰণে একো মাত চাত দিয়া নাই আৰু গৈ আছোঁ লাহেকৈ এফালে লৈ ল'লোঁ মিঠাই আৰু চকলেট তাৰপিছত ল'ম কেক এইটো হ'ল কেকটো তাৰপিছত স্কুললৈ যাম আৰু साल भर में सबसे प्यारा होता है एक दिन सौ दुआएं दे रहा दिल तुमको आज के दिन I wish you happy happy birthday happy birthday happy happy birthday to you I wish you happy happy birthday happy birthday happy happy birthday to you I wish you happy happy birthday happy birthday happy happy birthday to you লাহে লাহে বুকুত মৰম বাঢ়িছে যে তোমালৈ এইখিনিতে আগৰ বাৰ্থডে ফটো হয় 2 বছৰ আৰু 3 বছৰ ফটোখন মই বিচাৰিয়ে নাপালোঁ हाय आज मेरा बर्थडे है स्कूल में केक कटा है चॉकलेट भी दिया है चॉकलेट खाया है বেটি মোক কেক স্কুলত লগাব নাপালে সেইকাৰণে ঘৰতে এটা ভিডিঅ'ত মই এজোপা ফুল দেখাইছিলোঁ তেতিয়া ফুলাই নাছিলে এতিয়া চব কি ধুনীয়াকৈ ফুলিলে মই এতিয়া যাওঁ ঘৰলৈ পাকঘৰত মোৰ অলপমান কাম আছে বৌহেঁতে আহিব ঘৰৰ পৰা আৰু লগৰ কোনোবা আহিব আৰু কিবা কিবি অলপমান বনাবলগীয়া আছে সেইকাৰণে যাওঁ পাকঘৰলৈ আপোনালোকক দেখাই আছোঁ এইফালে এতিয়া মই বনাই আছোঁ পুৰি এইফালে কেৰাহী পাতি থৈছোঁ এইফালে গৰম হৈ আছে তাৰপিছত এফালে তো আমাৰ বেটিয়ে বনোৱা পুৰি হয় দেই আমাৰ বেটিয়ে বেলিছে বৌহেঁত আহি পাই গ'লহি এতিয়া মই চাহ বাকিছোঁ চাহ দি লওঁ তাৰপৰা ভাত বনাম লাহেকৈ ভাত হৈ গ'ল আৰু আমি খাব লৈছোঁ এফালে বৌহেঁতে দেখাব মানা কৰিলে সেইকাৰণে মই নেদেখালোঁ আৰু